হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা। আজি আকৌ মেথছৰ বেছিক টু এডভান্স লেভেলৰ অংকবোৰ লৈ আহিছোঁ। চ' আমি যোৱাকালি কি পঢ়িছিলোঁ? বিয়োগ পঢ়িছিলোঁ, মানে ছাবট্ৰেকশ্যনৰ বিষয়ে পঢ়িলোঁ। আৰু আজি পঢ়িম মাল্টিপ্লিকেশ্যনৰ বিষয়ে, মানে পূৰণ কৰা। ঠিক আছে, প্ৰথমতে সাধাৰণ পূৰণবোৰ শিকি ল'ম, তাৰপিছতে দশমিকৰ পূৰণো একেলগে শিকি যাম। ঠিক আছে, চ' প্ৰথমে ডেফিনেশ্যনটো চাই ল'ম বোলা। ঠিক আছে, মাল্টিপ্লিকেশ্যন মানে কি বুলি কৈছে? যে মাল্টিপ্লিকেশ্যন ইজ ৰিপিটেড এডিশ্যন. When A is multiplied by B, then A is added B times or B is called A times. ঠিক আছে, বুজিলে? অলপ খেলিমেলি হৈছে হয়নে? ৰবা, অসমীয়াত কৈ দিছোঁ। কি কৈছে? যে এটা সংখ্যাৰ সৈতে আন এটা সংখ্যা বাৰে বাৰে যোগ কৰা প্ৰক্ৰিয়াকে পূৰণ কৰা বুলি কোৱা হয়। ঠিক আছে, এটা সংখ্যাক বাৰে বাৰে পূৰণ কৰা, মানে মই এক্সাম্পল দিলে তুমি বুজি পাবা। চোৱা, এক্সাম্পলত মই ইয়াত কি লিখি থৈছোঁ? 2 into 4 লিখি দিছোঁ, হয়নে? 2 into 4 মানে কি বুজাইছে? আমি এনেই নেওতা যদি মুখস্থ কৰোঁ, আমাৰ পূৰণৰ নেওতা আছে, হয়নে? আমি জানো যে 4 2 যা বা 4 2 কিমান হয় বুলি? 8 হয় বুলি আমি জানো। এতিয়া যে বাৰে বাৰে যোগ কৰা বুলি কৈছে, ইয়াত a টাইম প্লাছ কৰিব কৈছে, এডেড কৈছে, সেইটোনো কি বুজাইছে? চাই লোৱা। 2 into 4 মানে কি বুজাইছে? 2 4 বাৰ যোগ হৈ আছে। কি কৈছো? 2 কিমান বাৰ? 4 বাৰ। তাৰ মানে কি কৰিম আমি? 2 plus 2 plus 2 plus 2 কিমান হ'ব? এতিয়া যোগ কৰি চোৱা। 2 plus 2 হৈ যাব 4, 4 plus 2 6, 6 plus 2 8। ওলাইছে নে সেম এনসাৰ? সেইকাৰণে ৰিপিটেড এড বুলি কৈছে। ঠিক আছে, ৰিপিটেড আমি এটা সংখ্যাকে বাৰে বাৰে যোগ কৰি থাকিলে সেই সংখ্যাটোৱে ওলাব, যিটো আমি পূৰণ কৰি পাওঁ। বুজিলা? ঠিক তেনেকে ধৰি লোৱা 4 2 যা, এবাৰ আমি উল্টাকে দিছো, 4 2 যা 8 হয়, হয়নে? তো 4 2 যা আছে, তাৰমানে 4 কেইবাৰ দিছে? দুবাৰ, মানে 4 কেইবাৰ যোগ হ'ব? এবাৰ দুবাৰ যোগ হ'ব। তো 4 plus 4 কৰিলে আমি কিমান পাই যাম? 8 পাই যাম। সো তেনেকে ৰিপিটেড যোগ হয় বুলি কৈছে। এটা এটা সংখ্যা সৰু সৰু আছে বুলি আমি যোগ কৰি গৈছো, কিন্তু বহুত ডাঙৰ ডাঙৰ নাম্বাৰ দিলে, তেতিয়া আমি যোগ কৰি থাকিব নোৱাৰিম। বোলে 100 3 বাৰ আছে, 100ক 3 বাৰ যোগ কৰি থাকিম নেকি? তেনেকে অসুবিধা হ'ব। সেইকাৰণে আমি কি কৰো? পূৰণ কৰো, যাতে মানে কি শৰ্টলি ওলাই যাব পাৰে বা সোনকালে ওলাব পাৰে। বুজি পালা? ঠিক আছে, এতিয়া আমি এইবোৰ অংক ধুনীয়াকে এঘৰীয়া, দুঘৰীয়া, তিনিঘৰীয়া গোটেইখিনি এটা এটাকে বুজি যাম। ঠিক আছে, সো এখন এখন মুহাৰি দিছো, তাৰপিছত কৰিম। তো প্ৰথম এক্সাম্পলটো লৈছো 1 2 3 4। ঠিক আছে, ললো। এবাৰ তলত আমি কি দিম? এটা নাম্বাৰ দিছো, যাক আমি এঘৰীয়া বুলি কওঁ, হয়নে? সো এঘৰীয়া পূৰণ। সো এটা সংখ্যা পূৰণ দিলো, এতিয়া কেনেকৈ কৰি যাম চোৱা। প্ৰথমে কি কৰিম? এই নাম্বাৰটো দি এইটো প্ৰথমে পূৰণ কৰিম। 3 4 গুণ বা 4 3 যা কিমান? 12 হয়, হয়নে? 12ৰ কি বহিব? সেই আগৰ যোগৰ নিচিনাই 12 বহিলে 12টো বহাই নিদিওঁ, কি বহাম? ৰাইট সাইডৰ নাম্বাৰটো, হয়নে? সোঁফালৰ নাম্বাৰটো বহাম। 2 টো ইয়াত বহাই দিম, আৰু এইটো কি হ'ব? ইয়াত উকলি যাব, হইবনে? হ'বনে? ওকে, তাৰপিছত কি কৰিম? এবাৰ এইটোৱে এইটো পূৰণ কৰিম। 3 3 গুণ কিমান হ'ব? 9 হ'ব। 9ৰ লগত আকৌ এই 1 টো প্লাছ হৈ যাব। 9 plus 1 কিমান হ'ব? 10 হ'ব। 10ৰ কি হ'ব? 0 বহিব, হয়নে? 10 এটো 0 বহিলে 1 টো কি হ'ব? ইয়াতে উকলি যাব। তাৰপিছতে কি কৰিম? তাৰপিছতে 3 2 যা 6 হ'ব। 6 plus 1 কিমান হ'ব? 7। তাৰপিছতে 3 1 যা কি হ'ব? 3। এইটো হৈ গ'ল আমাৰ এনসাৰ, এঘৰীয়া যিটো পূৰণ হয়। তাৰপিছতে দুঘৰীয়া কৰিম। এতিয়া 2 ডিজিট থকা মাল্টিপ্লাই 2 কৰিম। ঠিক আছে, সেকেন্ড নম্বৰ এক্সাম্পল কি লিখিম? এটুকে লৈছো 1 2 3 4, খালি ইয়াত 2 আৰু 3 লৈ লৈছো। ওকে, 2 আৰু 3 লৈ লৈছো। এতিয়া চোৱা কি? সো 4 3 যা কি হ'ব? 4 3 যা যাব 12। 4 3 যা কিমান হয়? 12। 12ৰ 2 থাকিলে 1 কি হ'ব? ইয়াতে বাকি থাকি যাব। 3 3 যা 9, 9 plus 1 10, 10ৰ 0 উকলিব 1। 3 2 যা 6, 6 plus 1 7, 3 1 যা 3। আমি এটোৱে পাইছিলো ন, এটোৱে পালো। এতিয়া কি হ'ব? এতিয়া এই যে সেকেন্ড নাম্বাৰটো আছে, হেতুটো কৰিব লাগিব। ফাৰ্স্ট নাম্বাৰ হৈ গ'ল। তো সেকেন্ড নাম্বাৰটো যেতিয়া আমি কৰিম, তেতিয়া ফৰ্মুলাটো হ'ল যে প্ৰথম একদম এইকণতে আমি বহাই নিদিও। কি কৰিম? এই ঘৰটো এৰি যাম, প্ৰথম ঘৰটো এৰি যাম। ইয়াতে আমি কাটা চিন এটা মাৰি দিলো। ঠিক আছে, আমি ক্ৰস চিন এটা মাৰি দিলো ইয়াতে। তো সেইটো কি হ'ল? এই ঘৰটো খালী হৈ থাকিব। তাৰপিছত সেকেন্ড ঘৰৰ পৰাহে আমি বহুৱাই যাম মানবোৰ। ঠিক আছে, সো কি হ'ব? 2 4 যা কিমান হ'ব? 8 হ'ব। 2 3 যা কিমান হ'ব? 6 হ'ব। 2 2 যা 4, 2 1 যা 2। বুজি পালা? তাৰপিছতে এইবাৰ কি কৰিব লাগিব? এইবাৰ এই দুটাক আমি প্লাস কৰিব লাগিব। কি কৰিব? যোগ কৰিব লাগিব। সো যোগ কৰিলে কি হ'ব? এই 2 টোৰ লগত একো নাই, ইয়াতে 2 নামি আহিব। তাৰপিছতে 8ৰ লগত 0 যোগ কৰিলে 8 বহিব। 7ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 13 হ'ব, হয়নে? 13ৰ 3 বহিব, উকলিব 1। 4 3 7 8 হ'ব, আৰু এইফালে 2। বুজি পালা? ক্লিয়াৰ হ'ল?
সো এটোই হল আমাৰ এনসার 28382 বুজি পালা ওকে সো 3 টাইম তো কৰিলে কি হ'ব 1 2 3 4 এ লৈছো 2 2 3 ললো ঠিক আছে 2 2 3 এবাৰ আমাৰ কিমান আছে তিনিটা ঘৰ আছে সো সোৱা কি হ'ব সো 4 3 যায় একে এটোৱে পাতি দিছো দে একেটা হ'ব ন 3702 আছিল হয়নে এটোৱে পাতি দিছো তাছত আমি কৰি যাম সো মই কি কৈছিলো সেকেন্ড ঘৰটো কৰোতে এটা ঘৰ এৰি লব লাগিব তাছত 2 4 যায় 8 2 3 যায় 6 2 2 যায় 4 2 1 যায় 2 এনেকে পাতিছিলো ন দুঘৰীয়াটো কৰোতে তিনি ঘৰীয়াটো কৰোতে কি হ'ব এটো ঘৰটো যাব যাব এর লগত আৰু এটা ঘৰ আহি যাব বুজি পালা কি কলো আৰু এটা ঘৰ কেনসেল হৈ আহিব তাৰ পিছৰ ঘৰৰ পৰা আমি পাতিব পাৰিম ঠিক তেনেকে যদি চাৰিটা থাকে আৰু এটা ঘৰ কাটি আহিব তেনেকে ঘৰবোৰ কাটি কাটি আহে বুজি পালা এটা ঘৰ এৰি এৰি আমি আহিব লাগিব সো এটা কি হ'ব 2 4 যায় ইয়াতে কি হ'ব 8 হ'ব একেটা নহব জানো 6 হ'ব 4 হ'ব আৰু 2 হ'ব এতিয়া আমি এটো প্লাস কৰি দিম এটো বুজি পালা না কি হ'ব না 2 4 যায় 8 2 3 যায় 6 2 2 যায় 4 2 1 যায় 2 এখানে আমি ডাইরেক্ট পাতি দিলো ওকে এতিয়া এই 2 টো কি হ'ব ইয়াতে নামি আহিব 8 ৰ 0 8 হৈ যাব 7 plus 6 আৰু এফালে 8 আছে হয়নে সো 8 plus 7 হৈ যাব 15 15 plus 6 হৈ যাব 21 ঠিক আছে 21 21 ৰ কিমান হ'ব 1 গলিব কিমান 2 2 2 ইয়াত গলি যাব তাৰ পিছতে 6 4 ইয়াত 10 10 3 এ কিমান হ'ব 13 13 14 15 15 ৰ 5 হৈ যাব হবনে ওকে 15 ৰ 5 গলিব কিমান 1 উকলিব 1 4 5 6 के 7 2 आंसर কিমান হ'ব 27518 সো এনেকে কৰি আমি তিনি ঘৰিয়াকে পূৰণটো কৰিব পাৰিম ঠিক আছে ক্লিয়াৰ হ'ল ওকে এতিয়া আমি দশমিকৰ পূৰণ কৰিম দশমিক পূৰণ কেনেকে কৰে ঠিক আছে এটা एग्जांपल এটা লৈছো 2.3 into 4 উজু এটা লৈছো 2.3 into 4 কেনে কৰিম চোৱা 2.3 এটা বহাই দিম 4 টো তলত বহাই দিম পূৰণ দি দিম আমি আগতে যোগ আৰু বিয়োগ কৰোতে পয়েন্টৰ তলত পয়েন্ট বহাইছিল হয়নে কি দশমিকৰ কি কয় মাল্টিপ্লিকেশন বা পূৰণৰ সময়ত কিন্তু তেনেকা সিস্টেম নহয় ঠিক আছে পয়েন্ট যত থাকিব থাকিবই কিন্তু আমি ফৰ্মুলা যেনেকে আমি পূৰণ কৰিছিলো তেনেকেই পাতিম ওকে 4 3 যা কি হয় 12 12 ৰ 2 কলিব 1 4 2 যা কিমান হ'ব 8 8 plus 1 কিমান হৈ যাব 9 এতিয়া আমাৰ কি হৈছে পয়েন্ট কেটাৰ ঘৰত আছে কেটাৰ ঘৰৰ আগত আছে এটাৰ ঘৰত 3 ৰ আগত আছে এটাৰ ঘৰত সো পয়েন্টটো কি হৈ যাব ইয়াৰ আগত আহি যাব বুজি পালা আৰু এটা एग्जांपल লৈছো চোৱা 2 নম্বৰ লৈছো 2.002 জেনিবা ইনটু 34 ওকে এতিয়া চোৱা 2.002 34 দি কৰিব লাগে হয় নে ওকে তো এতিয়া কি হ'ব 4 2 যা হৈ যাব 8 4 ৰ 0 কৰিলে কি হ'ব 4 0 যা 0 হয় 0 লগত জি মাল্টিপ্লাই কৰো 0 ওলাই 0 ইয়াটো 0 ইয়াত হ'ব 4 2 যা 8 3 2 যা 6 3 0 যা 0 3 0 যা 0 3 2 যা 6 এতিয়া আমি এটো কি কৰি দিম প্লাস কৰি দিম প্লাস কৰিলে কি হ'ব 8 টো নামি আহিব ইয়াত 6 টো নামি আহিব 0 নামি আহিব 8 নামি আহিব 6 নামি আহিব হল 68068 এটা পয়েন্ট সো পয়েন্ট কি হল ইয়াত তিনিটা ঘৰৰ আগত আছে নে 1 2 3 তিনিটা ঘৰৰ আগত আছে সো ইয়াটো এনসার কি হ'ব তিনিটা ঘৰৰ আগতেই হ'ব 1 2 3 ইয়াত হৈ যাব পয়েন্ট এটো হৈ গল आंसर ওকে তাৰ পিছত আৰু এটা লৈছো চোৱা 2.002 এ আছে ধৰি লোৱা ইনটু 3.4 জনিবা ঠিক আছে এটো কি হয় খালি পয়েন্ট এটা মই কোড দি দিছো এই 3.3 পিছত পয়েন্ট এটা দি দিছো এতিয়া কি হ'ব এতিয়াও একে হ'ব পূৰণটো আমি একে কৰিম 3.4 এ লিখিম লিখি পিনে আমাৰ आंसरটো এতে ওলাব কি ওলাইছিলে 80086006 প্লাস কৰাৰ পিছত কিমান ওলাইছিলে 86086 হয়নে এটো ওলাইছিলে দশমিক আগতে কেটাৰ আগত দিছিল তিনটাৰ আগত কাৰণ এ তিনটাৰ আগত আছিল কিন্তু এবাৰ সোৱা এবাৰ কি হৈছে তিনটাৰ আগতো আছে প্লাস এটাৰ আগতো আছে তাৰ মানে গুটেটা প্লাস হৈ যাব তাৰ মানে এই তিনটা আৰু এটা যোগ হৈ কিমান হ'ব চাৰিটাৰ আগত পয়েন্ট আছে বুজাইছে বুজি পালা দুটা পয়েন্ট নবহে আকৌ দুটা আছে বুলি তিনটা পয়েন্ট থাকিলে তিনটা তেনেকা নহয় খালি মনত ৰাখিবা কি যে পয়েন্ট কেইটাৰ আগত আছে হিসাব কৰিব হ'ব লাগিব যে ইয়াত চাৰিটা আছে টোটাল তো চাৰিটাৰ আগত হ'ব 1 2 3 4 4 8 ৰ আগত পয়েন্ট আহি যাব সো এনেকে আমি কি কৰিব লাগিব দশমিকৰ পূৰণবোৰ কৰিব লাগিব আশা কৰিছো তোমালোকে বুজি পাইছা যদি কিবা বুজি নাই পোৱা তেনে হলে কমেন্টত জনাব পাৰা আজি লাহিছো কাইলৈ আকৌ আমি নতুন এটা ভিডিও লহিম আৰু
অহাকাইলৈ আমি কি পঢ়িম ডিভিজন পঢ়িম হৰণ পঢ়িম হেতুটো আমি কি হ'ব সাধাৰণ নিয়মত হৰণ শিকিম লগতে দশমিকৰ হৰণ বা পইণ্টৰ ডিভিজন যেটো হেতু একেলগে শিকি যাম ঠিক আছে ওকে